হেল্ল' এভৰিৱান, গুড মৰ্নিং। মোৰ স্কিন কেয়াৰৰ এটি নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ঘৰতে থকা সামগ্ৰীৰে মই হাত ভৰিৰ যতন কেনেকৈ লওঁ সেই বিষয়ে আজি কথা পাতিম। আমি মুখৰ যতন লওঁ, কিন্তু হাত ভৰিৰ যতন ল'বলৈ থাকি যায়, যাৰ ফলত লেতেৰা জমা হৈ গৈ থাকে আৰু ছালখন শুকান হৈ যায়। ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগমুহূৰ্তত আপোনালোকলৈ মোৰ এটা বিনম্ৰ অনুৰোধ আছিল। যদি মোৰ ফেচবুক পেজখনলৈ আপোনালোকে নতুনকৈ আহিছে, তেতিয়াহ'লে ফেচবুক পেজখন ফ'ল' কৰি ল'ব আৰু মোৰ ইউটিউব চেনেল মমি ফুকন ট্ৰেভেল এণ্ড কুকিং ইউটিউব চেনেলটোত যদি চাই আছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া হালধি, বেচন, নেমু টেঙা আৰু এয়া কেঁচা গাখীৰ। এই চাৰিবিধ সামগ্ৰীৰে মই আজি এটা পেক তৈয়াৰ কৰিম আৰু হাত ভৰি ডিঙিত সকলোতে ব্যৱহাৰ কৰিব পাৰিব। মই আজি হাত আৰু ভৰিত ব্যৱহাৰ কৰিম। বেচনটো অতীজৰে পৰাই চলিয়ে আহিছে আৰু হালধিও আমাৰ স্কিনৰ কাৰণে বহুতেই ভাল। এয়া এপ্লাই কৰিব পাৰি। এয়া পেকটো মোৰ ৰেডি হৈ গ'ল। মই এতিয়া হাতত লগাম। ব্ৰাছৰ সহায়তো লগাব পাৰে, মই হাতেৰেই লগাইছোঁ। আমাৰ কিলাকতিৰ ওচৰত এইডোখৰত ক'লা ক'লা হৈ থাকে, এই ক'লাবিলাকত লগাই থ'ব লাগিব। এই দুইখন হাততে মই লগাই লৈছোঁ। এয়া লগাই হৈ গ'ল। এয়া মই এনেকৈ 10 মিনিট সময় ৰাখিম। 10 মিনিটৰ পাছত মই নৰ্মেল পানীৰে হাতখন ধুম আৰু এয়া মোৰ থাকি গ'ল হাতত লগাই। এয়া মই ভৰিত লগাম। এই পেকটো আপোনালোকে হাত, ভৰি, ডিঙি আৰু মুখ সকলোতে লগাব পাৰিব। ভিডিঅ'টো চাই কেনেকুৱা লাগিল? যদি ভাল লাগে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।